হেল্ল' গাইজ, আজি বনালোঁ এটা ধুনীয়া চাটনি। আৰু চাটনিটো বনাবলৈ মই কি ব্যৱহাৰ কৰিলোঁ আহকচোন চাওঁ। মই ফ্ৰিজটো খুলি দেখিলোঁ টেমাটোত কিবা এটা আছে, আৰু মায়ে হয়তো থৈ দিছিলে। যিহেতু এতিয়া স্কুল বন্ধ হৈ আছে, গতিকে বিভিন্ন ব্যঞ্জন সদায় বনাই আছোঁ। আৰু এয়া চাওক, টেন টেমা খুলি দেখিলোঁ যে ইয়াতে আছেচোন কিছুমান ড্ৰাই ফিছ। আৰু এই ড্ৰাই ফিছটো কিন্তু বহুত ভাল লাগে, কিন্তু ডেইলি নহয় দেই, মাজে মাজে ইয়াক খাব লাগে। আৰু যিহেতু এইকেইদিন খুব ভাইৰেল জ্বৰ হৈ আছে চাৰিওফালে, আমাৰ ঘৰতো প্ৰায় জ্বৰৰে পৰিৱেশ হৈ আছে, গতিকে জ্বৰৰ হৈ থকাৰ বাবে মানে শুকান মাছ অলপ খাবলৈ মন গ'ল। পিছত এইখিনি মই ভালকৈ গৰম পানীত 5 মিনিটমান তিয়াই ৰাখি মোহাৰি ধুই লৈছোঁ। আৰু এইখিনি সামগ্ৰীখিনি যি লাগে দেখিছে, শুকান জলকীয়া, নহৰু, মাছকেইটা ধুই লোৱা, 2টা পিঁয়াজ, কেঁচা জলকীয়া, নিমখ। ইয়াৰ বাহিৰে কিন্তু অন্য মছলা মই একো ইয়াত নিদিওঁ, তেলো ব্যৱহাৰ নকৰোঁ। কেৱল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব। আৰু এয়া চাওক, মই কি লৈছোঁ বস্তুখিনি ভালকৈ। আৰু মই পিঁয়াজখিনি ভালদৰে কাটি ল'লোঁ এতিয়া, আৰু শুকান জলকীয়াৰ ঠাৰিখিনিও গুচাই ল'লোঁ। আৰু এখন মই খালী কেৰাহী লৈছোঁ, আৰু কেৰাহীখনত এতিয়া মই পিঁয়াজখিনি দি লৈছোঁ। তাৰপিছতে মই এপতকৈ আটাইখিনি বস্তু দিম। ধুই লোৱা মাছকেইটাও দিছোঁ। শুকান মাছ বজাৰত এভেইলেবল হয়, আৰু বিশেষকৈ এনেকুৱা শুকান মাছৰ চাটনিটো বনালে বহুত ভাল লাগে। আৰু গোটেইখিনি বস্তু আপোনালোকে কেৰাহীটোত দিব, আৰু নিমখখিনিও শেষত দি দিব। আৰু যেতিয়া দিয়া হ'ব, ভালকৈ হাতেৰে গোটেইখিনি মোহাৰি দিব। আৰু ইয়াত 1 কাপ জোখৰ পানী দিলেই হ'ব। আৰু আন্দাজমতে পানীটো দিব, এগাল পানী নিদিব, যিহেতু আমি বস্তুখিনি সিজাব লাগিব। গতিকে গেছতে যিহেতু সিজাম, ইয়াক কোনো ধৰণৰ ফ্ৰাই কৰা নহ'ব, গতিকে পানী অলপ লাগিব। আৰু ঢাকন এখন মাৰি দিম মই। এয়া পানী একদম সামান্য দিছোঁ। পানী দিয়াৰ পিছতে এতিয়া ঢাকনখন মাৰি দিলোঁ। আৰু এতিয়া মই গেছত ইয়াক বহাই দিম। একদম জুইটো কম দি পেলাই বহাই দিম, যাতে কম জুইতে ধুনীয়াকৈ সিজি থাকে। আৰু যেতিয়া ধুনীয়া গোন্ধ ওলাব আৰু অলপমান তলেৰে লাগা হৈ আহিব, তেতিয়া গম পাব যে আপোনালোকৰ চাটনিটো ৰেডি হৈ গৈছে। আৰু এয়া চাটনিটো প্ৰায় দেখিছেনে কেৰাহীত কি ধুনীয়া এটা কালাৰ আহিছে। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ ল'লোঁ, ইয়াক ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু এতিয়া আমাৰ এই চাটনিটো এয়া দেখিছে ৰেডি হৈ গ'ল। বহুত টেষ্টি আৰু য়াম্মি হয়। মোৰ অলপমান ষ্টাইলটো বেলেগ, এনেকুৱাও বনাওঁ, আৰু মাজে সময়ে কেতিয়াবা কেৰাহীত মই ভুনি পেলাইও বনাওঁ, সেইটোও বেলেগ। আৰু আজি বনোৱা এইটো ৰেচিপিটোও বেলেগ। গতিকে আপোনালোকে যদি ভাল পাইছে মোৰ এই চাটনিৰ ৰেচিপিটো চাই, তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু লগতে এনেকুৱা ধুনীয়া চাটনি এটা বনাই খাবচোন। এনেকুৱা গৰমৰ দিনত এনেকুৱা চাটনিবোৰ খাই ভাল লাগে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।